वेलकम टू माय चैनल बाबा ब्लॉग्स। सो आज आम गई आसो कत बिहारबाड़ी भिडिओ तो शेषলৈকে চাওক गम पाब। बिहारबाड़ी आउटपोस्टत आम गई आसो आमक फोन कर मातिसे। सो क्यों मातिसे कि कारण मातिसे सकलोबोर देखाम। सो भिडिओबोर चाब মিঠা মাতে আনিলে তোৰ গাঁৱলৈ মনে মোৰ ভাবি থাকে তোকে চাওঁ চাওঁ কৈ আকাশৰে তৰা তোকে দেখি লাগে ভাল তোকে দেখি বৰে পৰা পালো মৰমৰ মান দূৰ আকাশৰে। তো আমি বিহাৰবাড়ী আহি পালোঁ। বেক সাইডে আছে বিহাৰবাড়ী আউটপোষ্ট। তো আজি মিছা নকওঁ, ভিডিঅ'বোৰ চাই থাকক গম পাব। আজি স্পেচিয়েল ভিডিঅ' এটা হ'ব, চাই থাকক। এয়া চাওক লগৰজনে মেকআপ কৰিছে, দাদাজনে ফুচ কিবা কিবি স্প্ৰে মাৰি কিনে মেকআপ কৰি দিছে। মোৰ মেকআপটো কৰা নহ'ল। মোক দেখা পাই কিনে কৈছে যে তুমিও ভাইটি আহা এটা শ্বুট কৰি দিয়া। চ' মই ভালেই পালোঁ। এয়া দাদাজনে কৰি দিছে মেকআপ বহুত ভালদৰে। फुल मेकअप हल आफ्टार बिफोर मैं देखाई दिम पिছত। जलत इमान बोका कि হৈছে मेकअप मेकअप ভাল লাগছে না মেকআপ ফটোটা মার দি। সো ইয়ার মেকআপ হল এতিয়া ফোন কৰিলে যাব লাগিব। যদি মেকআপ ৰুম চাই একদম মানে দেখাই না কি পালো দেখাই আকৌ মেকআপ কৰা ভিডিও দেখাইছো। তো আমাক বিহাৰবাড়ীত ভাত খাব দিলে। কি দি ভাত খালোঁ? কণী দে। চ' এইটো আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ তাত বহুত মানুহ আছিলে। ব্লগে কৰিম নে খামে পাগল বুলি ক'ব। সেইটো কাৰণে ভাতটো খালোঁ, লাঞ্চ দিলে। চ' আগতে চাই থাকক ভিডিঅ'টো, যি পাৰোঁ এটা এটা শ্বুটিং দেখাম। কপাল ফুটি গ'ল চুলিৰ কপাল ফুলি গ'ল। তাৰ নেক্সট শ্বটটোত মই পাৰোঁ নেকি চেষ্টা কৰোঁ ইয়াৰ লগত আহি চ' ভিডিঅ'টো চাই থাকক, ভাল পাব। বিহাৰবাড়ীত আজি মাতিছিলে শ্বুট কৰিবৰ কাৰণে ভিডিঅ'। এইজনক মাতিছিলে, ফেমাছ ইণ্ডিয়া অনাৰ চালিয়া মানুহ হিৰো হৈ গ'লে। তাৰ নেক্সট এপিছ'ডত মই সোমাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া নহ'লে দেৰিকৈ হ'লেও মই সোমাম বিহাৰবাড়ীত, আপোনালোকে দেখা পাব। চ' ভিডিঅ'টো শেষলৈকে চাব। লাঞ্চ দিলে, লাঞ্চ খালোঁ। চ' এতিয়া ৰখি আছোঁ গাইছ। আমাক মাতা নাই শ্বুট কৰিবৰ কাৰণে। মেকআপ শুকাই কিবা হৈ গৈছে। চ' মাতিব, আমাৰ বিশ্বাস যিহেতু ফোন কৰিছে। চ' যি পাৰোঁ দেখাম ভিডিঅ' শ্বুটিং। তো চাব ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি বহুত মানুহক লগ পাইছোঁ, ফটো উঠিছোঁ।
কথা পাতিব পৰা নাই কৰোণাৰ কাৰণে ফটোবিলাক উঠিছোঁ তো ভিডিঅ'বোৰ চাই থাকিব এইটোফালে ডাবিং কৰে ৰেঙনি যি চিৰিয়েল হয় সকলোৱে ইয়াত ইফালে গৈ পেলাই ডাবিং কৰে সোমাব নোৱাৰোঁ আমি সোমাব নিদিয়ে চ' ইয়াৰ পৰা দেখাই দিছোঁ গাইজ আমাৰ কাম সফল হ'ল বেহাৰবাৰী আউটপোষ্টত আমি সৰু সুৰা হ'লেও দুটামান শ্বুট কৰিলোঁ ভিডিঅ' কৰিলোঁ চ' ইয়াৰো আছিলে মোৰো আছিলে লগতে মোক আজি মাতা কথা নাছিলে বেলেগ দিনা মাতা কথা আছিলে কিন্তু আজি মোকো মাতিলে ইয়াৰ লগতে মোৰো হ'ল চ' ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু বেহাৰবাৰী চাই থাকিব বেহাৰবাৰী আউটপোষ্ট আমাক দেখা পাব খুবেই আনন্দিত আমাৰ কাম হ'ল বেহাৰবাৰী আউটপোষ্টৰ শ্বুটিং হ'ল চ' এতিয়া আমি ঘৰত গৈ আছোঁ দিনটো ৰখি ভাগৰ লাগি গৈছে বহুত সময় ৰখাইছে মাতিছিল আমাক কিমান 11টা 10:30 মাতিছিল আমি আহিছোঁ 10:30 আহিছোঁ 10:35 মানত আহিছোঁ তাৰপৰা ৰখি 1:30 মানত আমাক ভাত খাব দিলে লাঞ্চ দিলে তাৰপৰা লাঞ্চ খাই আকৌ ৰখিলোঁ ৰখি বৰষুণ দিলে বৰষুণৰ পিছত আমাৰ দুটা শ্বট ওলাইছে এওঁৰ আৰু মোৰ তো কৰিলোঁ আপোনালোকে চাব বেহাৰবাৰী আউটপোষ্ট আৰু এতিয়া বলক ডাইৰেক্ট ঘৰত যাওঁ ভিডিঅ'টো চাওক শেষলৈকে আমি বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনত আমি শ্বুটিং কৰা সময়খিনি দেখাব নোৱাৰিলোঁ বিহাইণ্ড দ্য চিন দেখাব নোৱাৰিলোঁ জানেইতো পাইৰেচি এইবোৰ নিদিয়ে বিহাইণ্ড দ্য চিন দেখাব নিদিয়ে চ' নেদেখালোঁ তাৰ কাৰণে চৰি চ' ফাইনেলি ঘৰ আহি পালোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেহাৰবাৰী আউটপোষ্ট চাব মোক দেখা পাবা ধন্যবাদ